কবিতাৰ শিৰোনাম এক কাপ গৰম চাহ। কবিতাৰ কথা ঈশান দত্ত। কবিতা পাঠ হিৰণ্য মহন্ত। শৰ্মাৰ দোকানত চাহ কাপ কিবা পাউডাৰ গন্ধে। আগতে ভাল আছিল, কলা পাই ভালকে দিছিল। আজিকালি কলা পাও নাই, ভাল চাহ নাই। আজিকালি দুটা হসনিক ৰাখছি আকৌ মুঠে কামেই নাই। কমপ্লেইন কৰাতে যায়, আগৰ দিন একেবাৰে নাই। পাউডাৰ গাখীৰৰ চাহ খাওঁতে যায় আজিকালি। কাকো আকৌ কবাই নৰি, চব পকা জ্বালা হান হৈ থাকে। কিবা কলিয়ে উল্টে কয়, তোক কিয় লাগে গেলা। আমাৰ গাঁৱৰ নাৰায়ণ পেটলাৰ আপায় বোলে গাড়ী চলবা পৰা হৈছে। গাঁৱৰ হেণ্ডিমেনটোও গাঁৱত যাই কয়, দিনটো বোলে অফিচত জোতা খুলবা নাপায়। সুধা ভৰি খোজ কঢ়াটো স্বাস্থ্যৰ কাৰণে ভাল। মই গাঁৱত গেলি মানুহে সোধে, বাচা তই বোলে আজিকালি টিভিটো লয়ে। বাচা তুহুন হলি মোৰ চলিৰ দৰে, তুহুনে মোক চাদা খুজবা আহিছ। তই অতলুৰা আপা নহয় না। তোহাৰ পিতৃ বয়সৰ মানুহ, মোৰ আগতো বোৱা কথা ক। শুন, আমি সেই তিত্তেৰ দিনত কলা বগা টিভিৰ এণ্টেনাগুৰে ৰামায়ণ মহাভাৰত চা মানুহ। এই আঠা কলখা দেখছ, এটা চৰত তোহাৰ চাদা চিখৰ সদাত ওলে যাব। তই আইতে সুধবি যা মোৰ কথা। আইতে কব যা, তোৰ আউবে আইঢেলাৰ পানীত পিছলা খাই কঁকাল ভাঙা কথা। আৰু মই এই অমুকাই আউবেক মেট্ৰ ঔষধ খুৱে ভাল কৰা কথা।